হাজৰিকা কথাখিনি হ'লহে বনাই আছো বঢ়িয়া জলদি বনা যাব লাগে খাওঁ দিনটোৰ মূৰত জুতিকা খাওঁ বলক বনাওক বনাওক জলদি যাব লাগে হ'লনে হয় কিবা কেছত যা নেকি এনে ওলাই আহিছো একপাক এই মই কিবা থানাতে যাব আহিছিলোঁ এটা ভালে হ'ল কিবা আছিল নেকি এই মানে ছাৰ মোৰ হেৰি ম্যাদী পতা মাটি 1 বিঘা আছিল বেলেগে বেদখল কৰি ল'লা যিটা কি বেলেগে বেদখল কৰি ল'লা মানুহজন ক'ত আমাৰ হেৰি গাঁৱৰে মানুহ গাঁৱৰ নেকি এই মূৰৰ সেইটো চাইডৰ আৰু হয় নেকি নাম্বাৰ আছে নাম্বাৰটো দি আছোঁ নাম্বাৰটো লিখি সমস্যাত পৰি আছোঁ তাৰমানে হয় নেকি ইয়াত সমস্যা মোৰ ম্যাদী মাটি হেল্ল' হয় ক'ত আছে আপুনি আপুনি এটা কাম কৰকচোন এই থানাৰ লেফ্ট চাইডৰ ৰাস্তাটো আছে তালৈকে আহকচোন আপুনি হয় সোনকালে আহক ৰখি আছোঁ ঠিক আছে এটা ৰাস্তা খলৰ চাইডত যাওঁ নেকি আমাৰ চাইডত গাড়ীবোৰ আহি থাকেতো কিমান দিন হ'ল কেছটো আকৌ তোমাৰ কেছটো মোৰ হেৰি যোৱাকালি ঘটনা সেইটো হয় নেকি যোৱাকালি সেইকাৰণে মই আজি আহিছোঁ তাৰমানে ৰাতি অহা নাই ৰাতি আহিব লাগে ৰাতি আৰু দিগদাৰো হৈ দেচোন ঠিক আছে বাৰু মই মানুহজন মাতি আহি লওক এতিয়া আহিম বুলি কৈছে নে হয় আহিম বুলি কৈছে আহিবতো হয় এতিয়া আহি এতিয়া এই বৰা কি হ'লে হাজৰিকা বেছি ভালে দিন কেঁচো অহা নাই হয় হাজৰিকা তাৰ পইচা অহা নাই ঠিক কৈছে সেইটো কিবা অলপ থবি এই হাজৰিকা মই আছোঁ মই আহিছিলোঁ খালি মোৰো নাই হাজৰিকা নহ'লে চালা খালা খাব নাপায় বলক বলক তুমি টেনশ্যন নকৰিবা এই বৰা কেতিয়া আহিব বৈ এই আহিব হাজৰিকা ফোন কৰিছিলোঁ নহয় ইমান টাইম ৰখি থাকিব নোৱাৰি নহয় বহুত সময় লগল আৰু এই বৰা এটা কথা কিন্তু ধৈৰ্য বলা সদায় মিঠা হ'ব লাগিব নেকি মিঠা কৰিবি পাপাই যি কৰে আজি মিঠাই এই বৰা আজি আহিব না ভাল লাগি তোমাক মাতা নাছিলো নহয় মই সেই মিয়াদি মাতিছো পুৰা মাটি কথা চিৰা উলিয়াই জানি কথাটো সেইটোৱে ছাৰ লাইচেঞ্চ এতিয়া আছিল মোৰ এতিয়া ফটো উঠি মই বেলেগ এতিয়া নাই ফটো বেলেগে ওলাইছে তাৰমানে কথাগুৰি বেলেগ হাজৰিকা এতিয়া মাটি কথা কৈ 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 এতিয়া ক'ৰবাত কি দিয়ে লাইচেঞ্চ মোৰ ফটো অকণমান বেলেগ হয় নেকি এইটোৱে মাটি টুকুৰা কথা যি কৈছিলো এইটোহে কথা তাৰমানে বেলেগৰ তাত গৈছি বেলেগৰ লগত মাইনি তুমি ইয়ালৈ যে কিয় নাথাকা মই বজাৰত এই পাল্লা ধৰি পেলাই বহি থকা পিঁয়াজ বেপাৰী নহয় ছাৰ মই গাড়ীয়ে গাড়ী চাপ্লাই কৰোঁ ইমান ডাঙৰ ডাঙৰ মানুহ মোৰ লিংক আছে মাইনা এইটো বেয়া বেপাৰ নহয় কি ধুনীয়া বেপাৰ পিঁয়াজৰ বেপাৰ টাকাটো ইমান ধুনীয়া বেপাৰ পিঁয়াজৰ পিঁয়াজ বেপাৰী নহয় বা কিবা বেলেগ চাপ্লাই কৰক পিঁয়াজৰ দামেই নাই মই ইয়ালৈ কেনেকে থাকিম এতিয়া কি কৰিলা কথা এতিয়া কাৰ লগত গৈছে নেকি কঁঠাল গুটি বেপাৰী লগত গৈছে কঁঠাল গুটি ইমান দাম লাইন বেলেগ কিন্তু হাজৰিকা এটাত 15 টকা বোলে কাৰণে এবাৰ ঢাল খাইছি এই কিন্তু কাম নহ'ব বাবা তই এতিয়া কঁঠাল গুটি বেপাৰ ধৰিব লাগিব তেতিয়া আকৌ বা যদি পাবি কঁঠাল গুটি বেপাৰ এইবাৰ ম্যাদী মাটি তোৰ নহয় ইমান ফেমাছ হ'ল নে ৰবা কেছ এটা দিছি এতিয়া আমি অলপ আলোচনা কৰিছোঁ মই কেছ দিছোঁ এনেকুৱা কথা হ'ব নহয় ইমান কথা হ'ব নহয় মই কেছ দিছোঁ তুমি অলপ থাকিবা নে নাথা ৰাখে নে নাৰাখে কথা আছে নহয় তাতে তুমি থাকিবা নাখাই ইয়াৰ লগত বেলেগ আছে মই কান্দি লাভ নাই তুই এইগিলা পাতি ভাল বেপাৰ কৰ কঁঠাল গুটিৰে বেপাৰ কৰ তাতকে চাকচেছ হও তই কেনে একে ভাল ছোৱালী পাবি তই আজিকালি লাগে কি পইচা হলে চব পাবি তই 2 বিঘা 3 বিঘাও কিনবা সেইটো এনে কথা তাতকে চাকচেছ হও নিজে নিজে আহিব তোৰ ওচৰত বুজি পাইছা তই যদি কিয় বিদায় দিবা আছে বিদায় দি য'তে থাকা ভালদৰে থাকিবা যাতে তোমাক বিচাৰিলে মই আকৌ পাওঁ তাত যি তোমাৰ বহু বকাৰী দিন
উপকাৰী আছে উপকাৰী আছে ঐ বেলেগে বিয়া পাতে সুখৰ সংসাৰ পাতে ঐ ইয়াৰ কোনো উপকাৰী আছিল উপকাৰী আছিল কি বা উপকাৰী কি বা উপকাৰী হলি তো এনেকে এৰি নাযায় আধাতে এৰি নাযায় বিয়া পাতি আনিছিল নে পলে আনিছিলি তই পলে আনাই আছিলি হা পলে আনাই আছিল তুই কোনোবা বেলেগত আনিছিলি এই গজমুৰি হ্যাঁ মোৰ মইতো টকা দিছি দেখা পাতা ব্লব গেছিলি কথা বেপাৰী প্ৰথম তিৰি গেছি টকা বেছিকে দেখা পাইছি যি ইনকাম বেছি হয় তেখেতৰ লগত গেছি কেইটা মানত তাতে আছে নিচি দেখি আহিছো তো কৰি হ'ব নেকি তই আইছা দেখি আছিলি কেছ গৰম হৈ গৈছে কিবা লাগনি আমাক অলপ কবা কচোন ছাৰ কো কি কথা লাগা আছে মানে কেছটো বুজি পোৱা নাই ই এই গলা কিবা ইয়াত তিৰিবলৈ এইটো কি লাইনটো কি মানে কি কচোন আমাক মানে মানে এইটো এই বিঘা মাটি ইয়াৰ ও তো হে একবাৰ নলি তা ভালকে হে মোৰ গিয়স্তিকে ভাঙমালি খালে বিচাৰে মোৰ খাৰা মই দেখাই উলান হয় আমাৰ দুনিয়া আছাৰে কি বুয়া পৰা নাই তই ও কিবা বলে পিয়াজ বেপাৰ কৰে মানে বেপাৰ দাম খাইছিল না এইটা কতলে উদি দাম বাছি জি দেখা টকা অলপ বেছিকে দেখা পাইছে সেই কাৰণে ও আপোনাৰ হেৰিয়া কি ফসল গুটি বেপাৰ কৰে এ বড়া কি লাইনে গিয়স্তিকে চলি আছিল মোৰ এই জখুলি এখানে কি গিয়স্তি কৰব এই ৰব এটা মাৰাত নকব পুলিচ থাকতে কিয় মাৰা বিটা কৰে ও হাজৰিকা থানাত যাব লাগব নেকি কেছ গৰম হৈছে এটা মিলি হেৰি বিনা বিছা কব লাগিল অলপ বিনা কব লাগব নাই মানে মই মোৰ ঘৰ যাব নাই নো তই কাইছে লগত হৈ যা তো কলি হ'ব নেকি মই তাকে ঘৰ বন্ধ কৰি থৈ আহিছো নাহে তই কেমান ফোন না তই এক মিনিট কিয় মোৰ বানাই এই ৰবা ঘৰ যা কুৰি তোমালোক ৰবাচোন ইমান কিয় টকা লৈ কৰি আছা মই কিয় যাব নাই মোৰ চলি আছে হে ডাঙৰ জিয়া আছে লিখি আছে হে আকৌ মই জীৱনটো ধ্বংস কৰিব নহয় আনি বেলে কি আনছি যাব তো ফোন মাছুন যদি আহে তেতিয়া আহি তেতিয়াও নাই মই কৈ দিছো ফোন মাৰ কোন ৰিচিভ কৰে যা ও হাজৰিকা যা ঘুৰি যা হাজৰিকা এক বেছি গৰম কৰি নিনবো লাইন বেয়া হ'ব কিন্তু যাইলে মোৰ কি হ'ব এইলা বাকি এই ৰবা মই এটা কাম কৰি দিছো ফোন ফোন কৰিব লাগে তোমাক তই তুমি দি এটা নাযা আৰু নাযা কি লাগু লাগি মইতো ৰাখি নাই ই যদি আকৌ কঠল গুটি বেপাৰ কৰে তুমি এটা আকৌ যাবি না বেপাৰ কৰি যাম ছাৰ পিছে তই কথা গুটি বেপাৰ কৰিব পাবি নৰা গেল মোৰ সন্মান গেল নহয় তই কথা গুটি বেপাৰ কৰিলিহে পাবি তই এইটো বেপাৰ কৰিছিলো গাড়ী দি মানুহ আহি লৈ যায় চাপ্লাই কথা গুটি সেই চাপ্লাই কৰ ভাইটি শুনছো কি ধৰি ৰাখবা ইচ্ছা আছে কথা পাতি এবাৰ কৰি যাব লৈ যা মোৰ গৃহস্থিকা নাৰাংবি তেনেকে চিটিৰি যাবা লাগি উচি বেপাৰ যি নহয় কৰিলিয়ে হ'ল বুজি পাইছা ঘৰখন চলাব পাৰিলিয়ে হ'ল আৰু তই কৈছিলি কিবা উপকাৰী কৰি না বোলে সেইটো লৈ যা উপকাৰী এতিয়া থাকোঁতে উপকাৰী আছিল বেপাৰটো কৰিব লাগিব আৰু তই পিয়াজ বাদ দি লৈ যা মই হাতযোৰ কৈছো মোৰ গৃহস্থিকা নাৰাংবি উপকাৰ কৰিবি না তই আৰু তই ঘৰত যাৱেই যা মোৰ ঘৰ নাচবি বৰা এতিয়া তোক কেছ ডিছমিছ হৈ নিবি না তই কথা পাতি বেমাৰ কৰিলে যাব বোলে আকৌ মাজতে আকৌ গুচি আহিবা কথা পাতি বেপাৰ কৰিলে তই নাহা লৈ যা এই তোক এটা ভাল উপদেশ দিওঁ শুন অকল কথা গুটি মাথা মাৰি ৰাখিবি তোৰ বস্তুৰ দাম উঠে বজাৰত সেইটোৱে ধৰিবি এই কিন্তু কি জানা আনিব পাৰিব লাগিব আজিকালি ধৰি নৰা বেলেগ উপকাৰী আকৌ তোৰ উপকাৰীও আছে আঠি পঢ়িলিয়ে নহয় কল কাজিয়া মাৰিব লাগিব বুজি পাইছা বাইদেউ ঠিক কথা কৈছে হাজৰিকা বাইদেউ কিন্তু ভাল হাজৰিকা শুনছি হাজৰিকা তই এতিয়া আহিলা বাদ দি কথা পাতিব পাই ধৰ তই এতিয়া আমাক এই চাইডত মাতি আনো অলপ গৰম কৰিব পাৰা আছিলা ইমান সময় আমাৰ ইয়াতে গধূলা নহয় মই যাওঁ নে এতিয়া বাইদেউ আপুনি যাব ধন্যবাদ থাকিল ভাঙাটা ছাগলী ভাইটি ভালকে ৰাখি দেই বাতি আৰু যদি পিছৰ বাৰ যদি আহে তেতিয়া কিন্তু মই ঠেং ভাঙি বাইদেউ এটা কথা কওঁ আপোনাৰ কিন্তু গৰুকো অলপ চাব মই মোৰ গৰুক ভালকে নাকি লগম জানে জানে বেলা ভাঙে সি গম পাবি মনে দিবি 50 টকাই নহয় হাজৰিকা টুপি দি ধৰক হে হাজৰিকা 5 মান 100 নাই
যা যা তো দে দে ভালকে চলবি ভালকে চলবি আকৌ তো উপকাৰী দিবি ভালকে হ'লেও ৰাখিবি সন্দেহটো আছেই ছাৰ মোৰ আমি আছো আমি আছো আকৌ আমি এই কৰা হাজৰিকা এই যে আমাৰ দুটাৰে এই হাজৰিকা এটা কথা বৰ বেলেগ বেলেগ 3 নম্বৰ বোলে এইটো 4 নম্বৰত তাত গৈছে তাত গৈছি বাপ 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 মাথা বুজাব লগা বস্তু এটা এইগিলা পাতি আমি এটা এটা হাজৰিকা বলক বলক প্ৰতিটো প্ৰহৰ তোমাৰ কাষতে প্ৰতিটো উশাহ তোমাৰ বুকুতে মই জীয়াই উঠো মই শব্দ গঢ়ো মই পাখি মেলো তোমাকে পাবলে বৰষা যেতিয়া নামে